নমস্কাৰ আজি আমি আমাৰ ৰৌদুৱা পথাৰ প্ৰাথমিক বিদ্যালয়ে পথাৰ পৰ্যবেক্ষণৰ বাবে আহিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলক পথাৰৰ বিষয়ে অৰ্থাৎ ধান খেতি আঘোণৰ ধান খেতিৰ বিষয়ে আমি জনাবলৈ আহিছোঁ আৰু তেওঁলোকক নিজ হাতেৰে ধান দোৱা ধান কঢ়িওৱা ডাঙৰি কঢ়িওৱা ইত্যাদি কামবোৰক তেওঁলোকক আমি কেনেদৰে কৰিব পৰা যায় সেয়া তেওঁলোকক একোটা শিক্ষা দিব বিচাৰিছোঁ। গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ যাওঁতে সাধাৰণতে বিদ্যায়তনিক দিশৰ লগতে সহবিদ্যায়তনিক দিশটো সমানে গুৰুত্বপূৰ্ণ। সেয়ে কিতাপৰ কেৱল তত্ত্ববোৰ বুজাৰ লগতে হাতে কামে কৰাৰ উদ্দেশ্যৰে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰ ভ্ৰমণলৈ লৈ যোৱা হয় আৰু আজিও তেওঁলোকে আঘোণৰ এখন সোণালী পথাৰৰ সতে চিনাকি হোৱাৰ সুযোগ লাভ কৰে। ছাত্ৰীসকলে হাতত কাঁচি লৈ দাৱনিৰ সাজেৰে লখিমী বুটলা সোণগুটি বুটলা কণমানি দাৱনীসকলৰ মুখত মন পৰখা বিহুগীতৰ সুবাসত মুখৰিত হয় আঘোণ। আৰু ইয়াৰ মাজতে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীয়ে মিলি ৰবাব টেঙাৰ জুতি ল'বলৈ কিন্তু পাহৰি যোৱা নাই। ছাত্ৰ ছাত্ৰীসকলক এয়া নৰাৰে পেঁপা নৰাৰে ছাতি ইত্যাদি সাজিবলৈ শিকোৱা হৈছে।
শিক্ষাৰ্থীসকলক লগতে নৱপ্ৰজন্মক এটা শিক্ষা দিয়া হৈছে, লগতে যাতে ভৱিষ্যতে তেওঁলোকে এইবিলাক বুজি পায় যে ধান কাক কয়, বিৰিয়া কাক কয়, তমাল কাক কয়, খেতি কেনেকৈ কৰে, এইবিলাক তেওঁলোকে আজিৰ পৰা বুজিব পাৰিছে। নতুন ল'ৰা ছোৱালীখিনিয়ে শিক্ষা এটা পাইছে আৰু তাৰমানে ধৰক, আৰু সোণালী ধান দাবলৈ আহিছোঁ। আজি খেতি উঠা খুব ভাল লাগিছে। আজি সকলোকে লগ পাইছোঁ পথাৰতে, বাইদেউ, ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱকসকলক খুব ভাল লাগিছে আজি। হয়, ধন্যবাদ বাইদেউ। আমাৰ লগত ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে। আজি ধান কাটিব আহিলা, কেনেকুৱা লাগিছে? ভাল লাগিছে। কিমান কাটিলা? কাটিলো। দুডৰা কাটিলা? বা ভাগৰ লগা নাই নে? নাই লগা। ঠিক আছে।